গুড ইভিনিং এণ্ড নমস্কাৰ সকলোকে মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া 6:24 হ'ল। এয়া দেখিছেনে পুৰা ধুনীয়াকৈ পোহৰ হৈ আছে। এয়া আমাৰ কলনীৰ ভিতৰত ধুনীয়া। আৰু এতিয়া আমি ওলাইছোঁ এওঁৰ লগৰ এজনৰ ঘৰলৈ। আজি ছুটীত গৈছিলে, আজি আহিছে। তেখেতে মাতিছে, মানে ৱাইফে মাতিছে। মোৰ পাৰ্টনাৰে হয় আৰু লগতে থাকোঁ, লগতে মানে আছিলোঁ। আৰু এতিয়া তাহাঁতি আহিলে, আমাক মাতিছে, যাওঁ তাহাঁতৰ কোৱাৰ্টাৰলৈ, চাই থাকক। এতিয়া কৈছে তেওঁ বোলে মোৰ কাৰণে কিবা লৈ আহিছে, হায়দৰাবাদৰ ঘৰ, হায়দৰাবাদৰ পৰা কিবা লৈ আহিছে। এতিয়া কি আনিছে বা। তাৰপিছত এতিয়া তাই আনিছে যেতিয়া মইতো দিব লাগিব, কাৰণ ময়ো কেইদিনমানৰ আগত অসমৰ পৰা আহিছোঁ। আৰু মই লৈ আহিছিলোঁ আপোনাৰ পিঠা, মায়ে দি পঠিয়াইছিলে বনাই। তাৰপিছত আৰু এটা বস্তু লৈ আহিছিলোঁ, সেইটোকে লৈ যাম নেকি। দেখিছে চাহপাত লৈ আহিছিলোঁ। পিঠাটো দিন হ'ল, এতিয়া খায়ো শেষ হ'ল আৰু তলৰ কোৱাৰ্টাৰকেইটাকো দিলোঁ। তাৰপিছত এতিয়া শেষ হৈ থাকিলে আৰু কেইটামান আছিলে বেয়া হৈ থাকিলে তেলত দিয়াকেইটা। তাৰপিছত এতিয়া পিঠাটো দিবলৈ নাই, চাহপাতে লৈ যাওঁ বুলি ভাবিছোঁ। আৰু তাকে পলিথিন বিচাৰি এটা পালোঁ, এইটোতে লৈ যাওঁ। পলিথিনটো ডাঙৰ হৈছে, কিন্তু চাহপাত অকণমান লৈ যাম। ইয়াৰ পৰাই ঢালি দিওঁ, মানে নতুন পেকেট এটা আছে, এইখিনি মায়ে দি পঠিয়াইছিলে ঘৰৰ পৰা। এয়া দুটা পেকেট আছিলে, এটা এইখিনি অকণমান আমাৰ ফ্ৰণ্টৰ কোৱাৰ্টাৰটোত দিলোঁ, আৰু এটা পেকেট আছেগৈ, আৰু এইখিনি টেমাত ভৰাই থৈছিলোঁ। उसका सर आधार कार्ड। हाँ सर, बढ़िया सर। हाँ सर, बोलो सर। ये इधर ही हूँ, क्वार्टर में हूँ सर। हाँ हाँ, आज कल वर्किंग डे है क्या? कल बुधवार है, मैं जाना पड़ेगा, तो भी साइन करके देगा। वो बिजी सेंटर में काम है एक बंदा का, एम आई रूम वाला को ना। ভিডিঅ' কৰিবলৈ মানুহে নাই, কৰিবলৈ কওঁ সেই ফোনে আহি যায়, সেইকাৰণে নিজে নিজে কৰি থাকিব লগা হয়। আৰু এতিয়া যাওঁ আমি, তাৰপিছত ভিডিঅ'টো চাই থাকক, মোলৈ কি আনিছে তেতিয়া গম পাব। ओके, बाय बाय। कैसे हो? ठीक हो। आप नहीं थे घर में? छुट्टी, आप भी छुट्टी में थे? ओह, আমি পাই গ'লো। সেইটো তাহাঁতৰ কোৱাৰ্টাৰ, এইটো ধা আমি এতিয়া যাওঁ। ইমান গোন্ধাইছে, ভজিয়া নাটক দিয়া পিছত দিম। ইমান লেটা গোন্ধাইছে তেনে। আমাৰ কোৱাৰ্টাৰটো চিধা ষ্টেপকেইটা, তাহাঁতৰ আকৌ পাছফালে আহিব লাগে, এইবোৰ তাৰ কাৰণে লেটা গোন্ধাইছে। পুৰা একদম ধুনীয়া ধূপ চুপ জ্বলাই আছে চাগে। কলিং বেল নাই, বেয়া কলিং বেলটো সিহঁতৰ। আৰু অকণমান ঢকিয়াই দিয়ে আগে আকৌ, অকণমান ঢকিয়াই দিয়ে। दीदिए मोर কাৰণে কিবা কিবি উলিয়াই আছে। क्या है ये? हाँ, स्वीट। ये क्या स्वीट है? वाह, ये भी स्वीट, ये भी। ओ ये क्या है? ओ माय गॉड, ये हमारा फेस्टिवल का। हाँ, ओ ये इसका नाम क्या है? सकना आलू। চাকিনা আলু। অঁ, হায়দৰাবাদৰ মিঠাই দেই এইবিলাক, দেখিছেনে? আৰু মই আনিছোঁ মাত্ৰ टी, ये आसाम का टी आपके लिए। ये आपके लिए, ये मेरी तरफ से, ये आपकी तरफ से। इसमें क्या है? बेच लो। ये इनका मम्मी का क्या है मुझे भी पता नहीं। ओहो, यहाँ पे है सब मिठाई।
किसने आपका मम्मी ने बनाया? ओ ये भैया का मम्मी ने। क्या है इसमें? हाँ चाकू चाहिए? लेके आऊँ? रुकिए मैं लेके आती हूँ। এতিয়া মই অকমান টেষ্ট কৰি চাম। कैसे बनाते हैं? चावल चावल है निमकी जैसा निमकी वो এটা মই টেষ্ট এটো কৰিছিলো এটা টেষ্ট কৰিছিলো এটা এটা টেষ্ট কৰিম আপটো ये दाल से बनाते हैं ना ये दाली से दाल ये भी चावल की नहीं दाल लग रहा है दाल है चना दाल हाँ ধনিয়া এতিয়া এইটো পিঠাটো ইউজ কৰিম মানে খাম টেষ্ট কৰিম ইউজ কৰিম হ'লে अरे मीठा ये हमारे सब खाते ये क्या है ये भी एक अलग रेसिपी है भुजिया हाँ भुजिया टाइप हाँ अच्छा सब भुजिया मिसना ये क्या बोलते हैं इसको क्या बोलते हैं ये भी है। ये क्या है? एक इतना इतना ने हाँ खा के देखती हूँ लीजिए। तो देखिए ना खाए चाऊँ। अरे मीठा है। ये मीठा है गुड़ से चावल पाउडर हाँ हाँ ये हमारा बनाते हैं हमारा ऐसा बनाते हैं। ये क्या है ये टी पाउडर स्मेल लीजिए और बना के देखिए कलर। अयो भैया को दिए हाँ भैया को चाय बना दूं आपके लिए अभी हाँ खाइছো আকৌ খাইছো এতিয়া খাইছো আকৌ जो को कुलकुलाई लबा ये हमारा रेड्डी सर है। हाय हाय यहाँ पे देखिए लाज बहुत लाज करे हैं। हमारे घर भी मैं भी लेकर आया था दीदी मैं भी हमारा इतना गुड़ होता है ये ना मैं भी लेकर आया था लेकिन खराब हो गया नहीं मॉर्निंग से 3,000 years later. हेलो गुड इভিनिंग আৰু আমি ওলাই আহিছো এতিয়া খোজ কাঢ়িবলৈ পাঁচ দেখাছে নহয় মানে ভাত খাই উঠি তামোল এখন পালে ভাল লাগে ইয়াত তামোল চামোল নাইতো সেইকাৰণে মানে পাঁচৰ পেকেটতে লৈ লৈছে অকণ মুখখন মাংস চাংস খালে কেতিয়াবা দৰকাৰ হয় আৰু মুখখনত এনেই অকণ মিঠা কৰিবলৈ তামোল চামোল নেপায় মিঠা পানো নেপায় মিঠা পান মানে আমাৰ তাৰ নিচিনা নহয় আৰু হয়নে। এতিয়া আমি ৰাস্তা কাষে গৈ আছোঁ খোজকাঢ়ি আছোঁ তাৰপাছত আৰু এয়া গছবিলাক চব একদম মানে ধুনীয়াকৈ উঠিব পাৰিম আৰু কি গছ ন এইবিলাক কৃষ্ণচূড়া নেকি? কৃষ্ণচূড়া গছ গৈ আছো কাৰণেহে ৰখিলো কি ৰখিলো ঠিকে আছে নাই ঠিকে। আৰু আমাৰ পাৰ্টনাৰ আছে কিন্তু ঘৰলৈ গৈছিলে আজি আহিলে কাইলৈৰ পৰা ষ্টাৰ্ট দিম আৰু লগতে খোজকাঢ়িম এখন দেখি মানে ঘৰলৈহে মনত পৰিছে ট্ৰেভেলাৰ ইয়াত খুব কম ন ট্ৰেভেলাৰ হয়নে কেনেকুৱা ইয়াত অ'টৰ হ্যাঁ অ'টবিলাক পুৰা একদম মানে দীঘলকৈ আছে ন হয়নে। অ'ট একদম আহি পিনে যাম CNG के लिए CNG भराবৰ কাৰণে লাইন পাতি আছে সেই দূৰলৈকে হৈ গ'ল এতিয়া খোজকাঢ়ি আমি মাংস অকণমানে ল'লোঁ আজি মাংস খামগৈ
ভাগৰ লাগিছে বহুত, কাৰণ বহুত ডোখৰ মানে খোজকাঢ়ি দিলোঁ। এইপিনে গৈ সেইটো চাইডে মানে এপাক মাৰিলোঁ, এপাক মাৰি কিনে আহিছোঁ। কমে কিমান কিলোমিটাৰ হ'ব ন? কিমান কিলোমিটাৰ হ'ব এইটো? 2 কিলোমিটাৰ মাত্ৰ খোজকাঢ়ি দিছোঁ। এডোখৰলৈকে 1 কিলোমিটাৰমান হ'ব আৰু নহয় 1/2 কিলোমিটাৰমান হ'ব চাগে। ভাল লাগে খোজকাঢ়ি। মানে কি হয় জানেনে, মই এতিয়া মানে বহুত ওজন হৈ গৈছোঁ, বহুত মানে শকত হৈ গৈছোঁ। এতিয়া মোৰ এক্সাৰচাইজ কৰিব লাগে। মই মানে এক্সাৰচাইজ কৰিব নোৱাৰিছোঁৱে, ইমান মানে নাখাওঁ বুলি ভাবোঁ, নেখালেও মানে নাজানো কি হয়, মই একো কৰিব পৰা নাই। এক্সাৰচাইজ কৰিলেও ফেফাই যাওঁ, খোজকাঢ়িলেও বেছি পাহাৰত খোজকাঢ়িবলৈ যাওঁ, কেতিয়াবা বেছিকৈ খোজকাঢ়িলেও মানে ফেফাই যাওঁ। তাৰপিছত কি কৰিম মানে একো ভাবি পোৱা নাই। যদি ক্ষীণোৱা কিবা উপায় আছে মোক দিবচোন। ইয়াত কুকুৰবিলাক ইমান ডাঙৰ ডাঙৰ আছে নহয়, এইটো চাওকচোন, এইটো আৰু ঢেৰ আছে মানে। এই টোল গেটখন পাৰ হ'লে পামগৈ আৰু আমাৰ বিল্ডিং। সেইটো আমাৰ বিল্ডিং। ইয়াত বেমাৰী কুকুৰ এটা সদায় পৰি আছিলে, এতিয়া নাই। মই ধনিয়া লৈ যাম দেই, মই ধনিয়া লৈ যাম। ইয়াত এই গাড়ীখনত দোকান বহে, বহুত ধুনীয়া ধুনীয়া চব্জি আনে। আমি ধনিয়া লৈ যাম এতিয়া। ধনিয়া ক'ত আছে? অঁ ইয়াত আছে। হয়, এইপিনে ফল মূলো বিক্ৰী কৰিছে। এই ইমানকৈ নালাগে, শুকোৱাচোন।